फोरमान बिलाइ हरनायनि मुङाव फरायसाफोरनिफ्राय साहा लोंनायनि मुङाव 50 निफ्राय 100 रां लानायनि अजद सिखारदों। पश्चिम तामुलपुर हायर सेकेन्डारि स्कुलनि 4 ग्रेडआव साख्रि मावग्रा हरेन बर्मन मुंनि सुबुङा आयेन बेरेखा खामानि मावनायनि सायाव अजद होदों फरायसालिनि फरायसाफोरा। পইচা লাগে 100 টকা আবার 50 টাকা আবার 70 টাকা লছি আমি তো বললো এটা লিগেল নহয় আমি লিভিং সার্টিফিকেট নিবা আইছিলো আৰু আমাক লিভিং সার্টিফিকেটৰ মানে পইচা গৈছে খাবা 70 টকা খাবা 50 টাকা খাবা 100 টাকা প্ৰায় ইয়াতে 90 জন কৈ অধিক ছাত্ৰ ছাত্ৰী আছে আটাইৰে পৰা পইচাটো সংগ্ৰহ কৰা বুলি আমি এতিয়ালৈকে জানিব পৰা গৈছে। फरायसालिनि साफ्रोमबो फरायसुला फरायसुलिफोरा हरेन बर्मननो साहा लोंनायनि मुङाव 50 निफ्राय 100 रां होनो गोनां जादों। फरायसालिनिफ्राय फोरमान बिलाइ एबा सार्टिफिकेट हरनायनि मुङाव 50 निफ्राय 100 रां होनांगौ जादों। हरेन बर्मननो रां होआब्ला फरायसाफोरनो सार्टिफिकेटखौ हरनो नागिरा होननानै गोख्रों अजद सिखारदों। पश्चिम तामुलपुर हायर सेकेन्डारि स्कुलाव 4 ग्रेड महरै साख्रि मावनाय हरेन बर्मना फरायसाफोरनिफ्राय रां लानायनि भिडिअआ केमेरायाव सेबखांजादों आरो फरायसाफोरा रां लानायनि बाथ्राखौ रोखा रोखायै फोरमायथिदों। माखासे सान सिगांनिफ्रायनो हरेन बर्मन मुंनि सासे सुबुङा सार्टिफिकेट हरनायनि मुङाव गोबां फरायसाफोरनि रां लानायनि अजद सिखारदों। जायनि थाखाय बे फरायसालिनि फरायसाफोरा सोलोंथाइ बिफान आरो तामुलपुर जिल्ला बेंगिरिनिसिम नायबिजिरनो थाखाय खावलायहरदों। আমি ৰাতিপুৱা গম পালো যে যিখিনি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰী সিহঁতে এইখন পশ্চিম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বেলেগ স্কুলত বেলেগ কলেজত নাম লগাৰ বাবে যোৱাৰ সময়ত মানে যিখন লিভিং চাৰ্টিফিকেট লাগে সেইখন চাৰ্টিফিকেট নিব হোৱাৰ সময়ত তাৰমানে ছাত্ৰ ছাত্ৰীসকলক আমাৰ এইখন বিদ্যালয়ৰ পৰা শিক্ষক আৰু চকীদাৰজনে লগ লাগি পেলাই মানে পইচাৰ কথা কৈছে যে 50 টকাকৈ পইচা লাগিব চাৰ্টিফিকেটৰ নামত 50 টকা 100 টকা 120 টকা এনেকুৱা ধৰণৰ পইচা মানে দাবী কৰা আমি অৱগত হৈছে। আমাক ছাত্ৰ ছাত্ৰীখিনি জনালে আমি তাৰপাছত আহি খবৰ ল'লো যে তেখেতসকলে কিন্তু ক'ব নোৱাৰে যে কিহৰ কাৰণে পইচাটো লাগে। ষ্টুডেণ্টখিনিক ক'ব নোৱাৰে সঠিক মানে এইটো জনাব নোৱাৰে যে কিহৰ কাৰণে পইচাটো দিব লাগিব। গতিকে এই ক্ষেত্ৰত যেতিয়া ছাত্ৰ ছাত্ৰীখিনিয়ে ক'লে পইচাটো দিম আমি খবৰ কৰিম আমি ৰাইজক জনাম তেতিয়া কৈছে কোন ৰাইজ কোন ছাত্ৰ সন্থা চবকে মাত কোনে কি কৰে চাওক এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে তেখেতলোকে। গতিকে আমি ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ যে এই ক্ষেত্ৰত আমাৰ তামুলপুৰ জিলা আয়ুক্ত মহোদয় আমাক বিচাৰ কৰিব লাগে। গতিকে আমি এইটোৱেই দাবী জনাইছোঁ যে এই বিদ্যালয়ৰ ওপৰত তেখেতসকলে কি ব্যৱস্থা লয়। আমি ছাত্ৰ ছাত্ৰীসকলে আৰু আমি ইয়াত আহিছোঁ গতিকে আমি উচিত সিদ্ধান্ত উচিত বিচাৰ হোৱাটো আমি বিচাৰিছোঁ। প্ৰায় ইয়াতে 90 জনকৈ অধিক ছাত্ৰ ছাত্ৰী আছে আটাইৰে পৰা পইচাটো সংগ্ৰহ কৰা বুলি আমি এতিয়ালৈকে জানিব পৰা গৈছে। কোনে সংগ্ৰহ কৰিছে পইচাটো? বিদ্যালয়ৰ যিখন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰেন বৰ্মন তেখেতে লৈছে পইচাটো আৰু তেখেতে লৈ পেলাই আৰু শিক্ষক প্ৰধান শিক্ষকক দিয়া বুলি আমাক অৱগত হৈছে। প্ৰধান শিক্ষক সুনীল মজুমদাৰ। আমি 3 জনে মিলি 100 টকা দিছিলোঁ। আমাৰ আগত যিকেইটা লৈছে সিহঁতৰ 100 টকাই দিছিল। কোনে ল'বা দিছিল? তুমি পইচাটো সুধিছিলা না? তুমি সোধা নাই এনে সুধিছোঁ। পিছত আমি আৰু কৈছোঁ কিয় লয় এইটোতো চৰকাৰৰে কৈছে নালাগে এইটো ল'বা দিছে আৰু আমি এইটো হেৰি কৰি দিছোঁ চাইন কৰি দিছোঁ এইটো কিবা মাৰি দিছোঁ এনেকৈ কিবা কিবা কৈ দিছে আৰু আমাক তলাই দি দিছ পইচাটো দিছোঁ সুধিছে আৰু দিছোঁ। আজি আমাৰ ষ্ট'ৰত আমি লিভিং চাৰ্টিফিকেট নিবা আহিছিলোঁ আৰু আমাক লিভিং চাৰ্টিফিকেটৰ মানে পইচা গৈছে কাৰোবাক 70 টকা কাৰোবাক 50 টকা কাৰোবাক 100 টকা আৰু কিছুমানে পইচা দিছোঁ আৰু কিছুমানে দিয়া নাই কিছুমানক এনেও কৰি দিছোঁ আৰু আমি সুধিলোঁ কি এইটো কিহৰ পইচা লাগে গতিকে এইটো ছাৰক পইচা লাগে বোলো এইটোতো লিগেলটো নহয় না চৰকাৰী স্কুলত 50 টকা 100 টকা 70 টকা লোৱা লিগেল নহয়। এই আকৌ আৰু আমি ক'লোঁ কি আমি ছাত্ৰ সন্থাক কৈ দিম বুলি কওঁতে ছাৰে ঘৰনে কৈছে কি কৰ সন্থা কওঁগে আমি আকৌ কাটিম ন এইটো কথা কি টকা লৈছে 50 টকা লৈছে আৰু 70 টকা কিমান চলি আছে? চলি 90 জন মান আছে। 90 জন মান আছে। আমি এইবাৰ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি কিনে লিভিং চাৰ্টিফিকেট নিব আহিছিলোঁ। আহোঁতে মানে মাষ্টাৰকেইটা চকীদাৰে আৰু মাষ্টাৰে হেডমাষ্টাৰ দুগজ নিবা কিনে চহী ল'ব আহিলোঁ। চাৰ্টিফিকেটখন যাওঁতে মানে পইচা লাগে 100 টকা কাৰোবাৰ 50 টকা কাৰোবাৰ 70 টকা লৈছে আমিতো ক'লোঁ এইটোতো লিগেল নহয় পইচা লোৱাটো চৰকাৰী স্কুলৰ পৰাই এনেকৈ কওঁতে এইটো ক'লা কি একটো পইচা লাগবই পইচা নহ'লে আমি চহী নিদিওঁ ক'লোঁ এইটো এইটোতো নহ'ব নহয় চহী লোৱাটো হৰেনে আৰু ক'লা কি কৈছে হৰেন যদি 50 টকা বা 100 টকা দিয়ে নহয় তেতিয়াহ'লে চহী নিদিওঁ এনেকৈ ক'লা
মই ক'লো নহ'ব এইটো আমি ছাত্ৰ অঞ্চল জনাম তাৰপিছত ক'লাক যি জনে কণ্ঠাক জনাব লগা আছে জনা হৰেণটো কোনি মানে স্কুলখনৰ চকীদাৰ প্ৰিন্সিপাল কোনি প্ৰিন্সিপাল সুনীল মজুমদাৰ আছে তেওঁলোকে কি কৈছে তেওঁলোকে কৈছে সেই কৈছে কি পইচা নহ'লে চলিছে হেৰি আমাক চাৰ্টিফিকেটখন দিয়া নাই কিহৰ কাৰণে লাগে পইচাটো সুধিছিলা পইচাটো হোৱা নাছিলোঁ কিহৰ কাৰণে লাগে কিন্তু পোৱা নাই আকৌ চকীদাৰক লিখি দিয়া আৰু পইচা লাগে 50 টকা আৰু হেডমাষ্টাৰৰ চহীটো লোৱা আৰু 50 টকা